थांनाय 1 जुननिफ्राय हादरसायाव जागायदों थामथि खोलोबनि गुणोत्सबआ बेबादिनो तामुलपुर सोलोंथाइ खोन्दोसोनि भालुकमारि गुदि फरायसालियावबो जादों गुणोत्सबनि नायबिजिरनाय आनजादा। नाथाय बे भालुकमारि गुदि फरायसालिया बाल्थिं दैसानि खुरखानायनि गोहोमाव गोग्लैनानै फरायसालिया जोबोद दुखुनांथाव थासारियाव दङ। दैसानि दै खुरखानाया फरायसालि न' खाथियाव सौफैनायाव फरायसालि न'खौ दैसानि दै खुरखानायजों जोबस्रांजानो गिनानै बिफानारि खुंथायनि गनायथि बायदियै फरायसालिनि न'नि थिं, दरजा, खोरखि, चौकाठ बायदिखौ खुलिनाय जादों। जायनि जाउनाव फोरोंनो हानाय थासारियाव गैया फरायसालि न'आ। बेबायदिनो लांदां थासारियाव गुणोत्सबनि नायबिजिरनाय आनजादखौ खुंनो गोनां जादों। গুণোৎসৱ চলিছে, আপোনালোকৰ কি সমস্যা হৈছে? সমস্যা এইটোৱে যে আমাৰ গুণোৎসৱ বুলি নহয়, আমাৰ ইয়াতে বানপানী এফেক্ট এৰিয়া হয়। গতিকে এই বানপানীত তাৰমানে আমাৰ বিদ্যালয়খন তাৰমানে ভাঙি গ'ল, গৰাখহনীয়া খহি গ'ল। কি গ'ল অলৰেডি স্কুলত? অলৰেডি তাৰমানে আমাৰ গৈছে আপোনাৰ লেট্ৰিনবিলাক গৈছে। তাৰপিছত এইখন স্কুলত আমি হেৰি কৰিলোঁ, যাওঁ অৱস্থা আমি তাত খুলিবলগীয়া হ'লোঁ। আমি বিঅ' ছাৰক পৰা পাৰ্মিশ্যন লৈ আমি টিংবিলাক খুলি লৈ এতিয়া বৰ্তমান আমাৰ এখন আছে। ইয়াতে আমাৰ শ্ৰেণীকোঠা সৰু হয়। আমাৰ বৰ্তমান ল'ৰা ছোৱালী 85 জন আছে। আমি এই ৰুমত 5টা ক্লাছ কৰোঁ। তাৰপিছতে এইফালে চালি এখন বান্ধিব লগা হৈছে, তাতে আমি 1 ক্লাছৰ পৰা চাইলে আমি ক্লাছ কৰোঁ। গতিকে আমাৰ ক্লাছ কৰাৰ বহুতো অসুবিধা হৈছে। আজি এই গুণোৎসৱ বহুত অসুবিধাৰ মাজেৰে পাতিবলগীয়া হৈছে। এফালৰ পৰা আহিছে, এফালৰ নিশ্চয় গম পাইছে কেনেকুৱা অৱস্থাত তাৰমানে আমাৰ স্কুলত চলি আছে। আৰু লগতে আমাৰ এই বাল্টি নদীৰ যিটো নেকি গৰাখহনীয়াত জিঅ' বেগ তাৰমানে প্ৰটেকশ্যন দিছিলে। এই জিঅ' বেগ প্ৰটেকশ্যনটো মানে স্থায়ী সমাধান হ'ব বুলি নাভাবোঁ। গতিকে আজিৰ গুণোৎসৱৰ মাজেদি মই আমাৰ চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ এই গৰাখহনীয়া যাতে স্থায়ী সমাধানৰ কাৰণে কিবা এটা। जायगानि सुबुङा हा खुरखानायखौ होबथानायनि राहा लानो बिटिसि खुंथायखौ दाबि खालामदों। बिनि अनगायैबो थिं, दरजा, खोरखि गैयै फरायसालि न'खौ बानायफिननायनि राहा खालामनायनि थाखायबो सोलोंथाइ बिफान आरो सोरखारखौ दाबि खालामदों। গুণোৎসৱ চলি আছে। গুণোৎসৱৰ সময়ত আমাৰ এই বানপানী সমস্যাৰ কাৰণে যি নেকি ল'ৰা ছোৱালীখিনি আজি এটা ৰুমত পাঠদান কৰি আছে 5টা শ্ৰেণী, আৰু বাহিৰৰ পিনে আমি দুটা পাঠদান কৰি আছে বাহিৰত টিঙৰ বাৰাণ্ডাত। লগতে এই বাৰাণ্ডাৰ এই সমস্যাখিনি লগতে আমাৰ এই স্কুলখনৰ ভালুকমাৰি প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ সময়ত এই যি সমস্যা হৈ আছে, যি স্কুলৰ ভিতৰত পাঠদান কৰিব পৰা নাই আৰু এই স্কুলখনৰ ভিতৰত কৰিব পৰা নাই। লগতে আমাৰ বানপানী সমস্যাই আমাৰ ল'ৰা ছোৱালী বহুত পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি যাই আছে। ৰাইজেৰ এইখিনি কামখিনি ঠিক কৰি দিলে চৰকাৰে, স্কুলখন ঠিক ঠাক কৰি দিলে সেইটো বিচাৰে ৰাইজে। ৰাস্তাটো লাগে আমাক, নহ'লে আমাৰতো বহুত অসুবিধা, বানপানী উঠি যায়, নদী গৰাখহনীয়া। আমাৰ এই গৰাখহনীয়াৰ সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে, সেইটো আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। আৰু সমস্যা হৈছে কওকচোন। আমাৰ এই ভালুকমাৰি প্ৰাথমিক বিদ্যালয়খনত আজিৰ পৰা 2 বছৰ আগতেই মানে বাল্টিৰ কবাল ধৰে মানে স্কুলৰ ওচৰ চাপিলে। চপাৰ পিছত আমি ৰাইজে স্কুলখন এটা ভয়ত আমি টিন চিন কৰিলোঁ। তাৰপিছত এনেকৈ থাকিল, 5টা ক্লাছ এটা ৰুমতে কৰি থকা হৈছে। গতিকে আমাৰ এই বিদ্যালয়ৰ কাষত যি এই আপোনাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই লেট্ৰিন আছিল, প্ৰস্ৰাৱ ঘৰ আছিল, এইবোৰ চব নদী উটাই লৈ গ'ল। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।